কবি হ'ল এনে এজন ব্যক্তি যিয়ে শব্দৰ সৰ্বোচ্চ কলাত্মক সৌন্দৰ্যৰ জৰিয়তে এটা বা ততোধিক বিষয়ৰ অনন্য ধাৰণাক সুৰীয়া সৃষ্টিশীল ছন্দময় শব্দৰে কল্পনা বা বাস্তৱতা অথবা উভয়ৰে সংমিশ্ৰণত প্ৰকাশ কৰে আৰু যিয়ে পাঠকৰ মনক আকৰ্ষণ আৰু মোহিত কৰে। তেনে এজন কবি তথা সৃষ্টিশীল মনৰ গৰাকীয়েই হ'ল মনোজ কুমাৰ শৰ্মা। পেছাত এজন অভিযন্তা যদিও নিচা তেওঁৰ কবিতা। 1983 চনৰ পৰা আজি পৰ্যন্ত নিৰলসভাৱে কাব্য সাধনা কৰি অহা এইজনা কবিয়ে প্ৰায় 400 সংখ্যক কবিতা, বিভিন্ন গল্প প্ৰবন্ধকে ধৰি 14খন বিভিন্ন কলেবৰৰ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। তাৰে ভিতৰত ভিন্ন ৰসৰ কবিতা, ভিন্ন ৰসৰ ঢৌ তুলি, জোনাকৰ সন্ধানত কেইশাৰীমান গদ্য, সেউজীয়া গামোচাখনি, ভিন্ন ৰসৰ টোপাল সৰে, শৰবিদ্ধ সময়ৰ খতিয়ান, কি নাম দি মাতিম মাতিম তোমাক, প্ৰাণৰ কলং, আখৰৰ আইনা আদি। মনোজ কুমাৰ শৰ্মাৰ কাব্যগ্ৰন্থসমূহত প্ৰেম অপ্ৰেম, প্ৰাপ্তি অপ্ৰাপ্তি, সুখ দুখৰ ছবিবোৰ বাংময় হৈ উঠিছে। অসম সাহিত্য সভাৰ হিতৈষী সদস্য, নগাঁও জিলা সাহিত্য সভাৰ কবি উপসমিতিৰ কাৰ্যকৰী সভাপতি, ৰামধেনু উপসমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতিৰ উপৰি আমোলাপট্টি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰাক্তন সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা মনোজ কুমাৰ শৰ্মাই নিজৰ কৰ্মোদ্যমৰ ফলতেই 2013 চনত নগাঁও জিলা সাহিত্য সভাৰ প্ৰেৰণা বঁটা আৰু 2018 চনত জিলা সাহিত্য সভাৰ সাধনা বঁটাৰে সন্মানিত হৈছিল। আনহাতে 2015-17 বৰ্ষত মনোজ কুমাৰ শৰ্মাক অৰুণোদয় সাহিত্য চৰাই কবিতা শাখাত নৰেন হাজৰিকা সোঁৱৰণী অৰুণোদয় বঁটাৰেও সন্মানিত কৰে। জ্ঞানোদীপ্ত কাব্য সৃষ্টিৰে পাঠক সমাজক চমৎকৃত আৰু বিস্ময় বিমুগ্ধ কৰি ৰখা কবিগৰাকীয়ে ইয়াৰ দ্বাৰাই লাভ কৰিছে জীৱনৰ আনন্দ আৰু সৌন্দৰ্য। বিশিষ্ট সাহিত্যিক ডক্টৰ শৰৎ বৰকটকী, প্ৰথিতযশা সাংবাদিক তপন কটকী, জনাৰ্দন শৰ্মাকে ধৰি বহুজনেই মনোজ কুমাৰ শৰ্মাৰ কবিতাক ভূয়সী প্ৰশংসা কৰাৰ লগতে নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰত এই সাহিত্যকৃতিৰ সম্পৰ্কে বাতৰিও প্ৰকাশ পায়। প্ৰতি বছৰেই তেখেতে ব্যক্তিগতভাৱে কবিতাৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। তদুপৰি কবিতা আবৃত্তিৰ প্ৰশিক্ষণৰ বাবেও তেওঁ নিজা উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত কৰি তেওঁৰ সংস্কৃতিবান মনৰ উমান দিছে। যিকোনো এটা বিষয় নিৰ্বাচন কৰি দিলেই ঠাউকতে কবি হৃদয়ৰ নিভৃত কোণত সুপ্ত হৈ থকা ভাৱনাৰে এটি কবিতা লিখি উলিয়াব পৰা এইজনা কবিক আজিৰ সমাজে স্বীকৃতি দিছে ভিন্ন ৰসৰ কবি হিচাপে। মৰিগাঁৱৰ দলৈচুবা গাঁৱৰ নিবাসী অসমীয়া গীতি সাহিত্যৰ দিগদৰ্শক হিচাপে খ্যাত প্ৰবীণ গীতিকাৰ প্ৰয়াত অতুল চন্দ্ৰ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ এইজনা কবিয়ে বহু কষ্টেৰে পিতৃৰ গীতি কবিতাসমূহ সংগ্ৰহ কৰি কেলিং নৈ পাৰে পাৰে শীৰ্ষক এখনি গীতি কবিতা পুথিও প্ৰকাশ কৰি পাঠকক উপহাৰ দিছে। লগতে তেওঁ শেহতীয়াকৈ 71টা কবিতা সন্নিৱিষ্ট কৰি প্ৰকাশ কৰিছে ভিন্ন ৰসৰ কবিতা শীৰ্ষক তেওঁৰ বহু সমাদৃত কাব্যগ্ৰন্থখনি। সমাজৰ ভণ্ডামি, প্ৰেম, বিৰহ, বেদনা, ব্যক্তিগত অভিজ্ঞতা, নৈসৰ্গিক বৰ্ণনা, জাতিৰ পৰমুখাপেক্ষিতা তথা আত্মসমালোচনা আদি বিষয় হিচাপে লৈ কবিতাৰ চৰ্চা কৰি অহা এইজনা ভিন্ন ৰসৰ কবি তথা অভিযন্তা আৰু সমাজপ্ৰেমীলৈ আমাৰ তৰফৰ পৰা জনালো অলেখ অযুত শুভকামনা।